Hello, namaskar and welcome back to Puthiathon. আজি হৈছে 28 তাৰিখ আৰু আমি শুটিং কৰিব আহিছো আজি ভাল পাব খুজো আকৌ এবাৰ কিন্তু আমাৰ কেমেৰামেনৰ অৱস্থা চাওক ফুটেজ নাই মানে মানুহটো কষ্ট কৰিছে খুব এইজন হৈছে আমাৰ মুটু ভাই পেটলা আহিছে শুটিঙত আৰু সেইফালে আমাৰ হিৰোইন কেইজনী কৰি আছে মেকআপ আৰু মেকআপত কি কৰি আছে আপোনালোকক দেখা আছো ইফালে আছে জুনমণি কলিতা আৰু ইফালে আছে আমাৰ ডেইজি আৰু ইফালে আছে আমাৰ উপমা আমাৰ মেকআপ আৰ্টিষ্ট তাই বোলে পৰীক্ষা আছিলে পৰীক্ষা কেনে হ'ল তোমাৰ ভালে না অলপমান ভালে দিওঁ কেনে কথা অলপ বেছিকে ভাল হ'ব লাগে ন ভাল আৰু বেয়া ইমানো বেছি ভাল নহয় পাছটো কৰিবা বঢ়িয়া আগুৰিলৈ কি আছে তাই যেতিয়া মোৰ কাষৰ পৰা আঁতৰি যাব লৈছে মোৰো কোনো আপত্তি নাই ভয় লাগি আছে নেকি তোৰ ভয় লাগি আছে তোৰ জীৱনৰ ইমান ডাঙৰ এটা সিদ্ধান্ত ল'ব লৈছা ভাবিবলৈ কি আছে তাই যেতিয়া মোৰ কাষৰ পৰা আঁতৰি যাব ওলাইছে মোৰো কুটো Ready? 1, 2, 3, action. ভাবিবলৈ কি আছে তাই যেতিয়া মোৰ কাষৰ পৰা আঁতৰি যাব ওলাইছে মোৰো কোনো তুমি মোক কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছানে আৰু তুমিতো মোক কেতিয়াও বুজি নাপালা 1, 2, 3, action. জীৱনৰ ইমান ডাঙৰ আপুনি আহিলে আপোনাক মই তেতিয়াৰ পৰা বাট চাই আছিলোঁ কিয় আপোনাৰ লগত মোৰ কথা এটা আছে আচ্ছা অলপ আহা সব আহে তুমি যাও ফোনটো লাগি হেল্ল' কোন আছে তুমি আমি আগে তোমাৰ লগত বাৰীত গৈছোঁ এইটো চোন ক্লিক কৰা নাছিলোঁ 1, 2, 3, action. আরে দেহা মই কিন্তু তোৰ বাপেৰ এটা পুলিচৰ লগত দিয়া দিছো আকৌ মাৰিবি তই মই আজি কোনোমতে বাচি আহিছোঁ লাহে লাহে ক ভাবি ই পুলিচৰ নাম শুনাবে দৌৰিছিলে আৰু মোৰ ভৰিবিলাক ৰিমৰিমে আহিব লাগছে মই কেলা মৰলো আজি ইছৰ কেলা এই কোৱাত ডায়লগ কোৱাত লেগাই দিয়া ৰিমৰিমে আহিব লাগছে তো ৰাতিৰ শ্বট চলি আছে ধন ফিল্ম ক্ৰিয়েশ্যনৰ আমাৰ এই ধন পেটলা লাইট ধৰি আছে আমাৰ বিশ্ব কচু খোৱা কি কৈছিল হাই হেল্ল' নমস্কাৰ গাইজ আমাৰ আজি সেকেন্ড ডে শ্বুট চলি আছে তো আমাৰ আজি সেকেন্ড ডে শ্বুট চলি আছে এইটো হৈছে মোৰ মাইকী আমি বিয়া পাতিছোঁ দেউতাকৰ ওচৰত আহিছোঁ দেউতাকে আমাক কিবা কিবি ক'লা ভালো লাগিল বেয়াও লাগিল দুখো লাগিল আপোনালোকে চালে গম পাব ইমান বেয়া জানা নাই দেউতাই এই একচেপ্ট নকৰে বহুতে বেয়া মানে কি ক'বা উপায় নাই উপহাৰ কি কৰিছে মই একো ক'ব লগা নাই হাতৰ বিয়া খাব আহিছে একো খোৱাই নাই আমাক খাম আৰু এই ৰতন দা আজি আমাৰ লগত ফাৰ্ষ্ট টাইম কাম কৰিছে আৰু এইজন হৈছে বদমাছ দেউতা ইজনৰ ৰং কৰিছে কাম কৰি ৰতন দা আজি কেনে পাইছে ভাল পাইছোঁ ভাল লাগিছে আৰু কাম কৰিম ফিউচাৰত নিশ্চয় ৰবা যোৱাৰ আগতে আৰু এটা কথা শুনি চোৱা বিয়া বাৰু সৰু কালত খেলা খেল নহল
এইটো আগৰ পৰা ৰবা হট ওকে খাবলৈ পিন্ধিবলৈ 1 2 3 অ্যাকশন যেতিয়া খাবলৈ শুব এই শুবলৈ আহে রেডি 1 2 3 অ্যাকশন যেতিয়া খাবলৈ পিন্ধিবলৈ সধন নাথাকিব তেতিয়া ভিক্ষা বিচাৰি মোৰ ওচৰলৈ নাহিবা বুজিলা আপুনিও এটা কথা শুনি লওক টকা পইচা মানুহৰ সকলো নহয় যদি জীৱনটোত মৰমেই নাথাকে সুখ অবিহনে মৰম অবিহনে জীৱনটো আপোনাৰ ৰিয়েকশ্যন এইবাৰ এটা Reaction. ৰিয়েকশ্যন কাটি দিলি হ'ল মানে দাদাৰ ৰিয়েকশ্যন ভাগি গৈছে ওকে তো গাইজ আমাৰ আজি শ্বুট চলি আছে তো মোৰ লগত আছে মোৰ গাৰ্লফ্ৰেণ্ড বুলি মোৰ গাৰ্লফ্ৰেণ্ড তো আৰু ভিতৰত আমাৰ গোটেই টিমটো আছে চবকে লুকাই দিছোঁ সন্ধ্যা কেনেকুৱা ফিল বঢ়িয়া ওলাইছে দা এইটো আমাৰ মেইন মালিক তুমি বিজি দিব লাগে নেকি চবটো দেখুওৱা হ'ব এইবাৰ একেলগে নাচ কি হ'ব জীৱন ঘণ্টা নৱৰ কি মানে কি হৈছে গেষ্টিক বহুত জানা বহুত গেষ্টিক খালি পেট বিষায় সেইকাৰণে হস্পিটেলত যাইছোঁ হয় নেকি মই কিবা বেলেগ বুলি ভাবিছিলোঁ ইয়াৰ মানে একো কামেই নাই খালি খোৱা খালি আৰু পইচা চিনি পায় এইজন মানুহ এই যেতিয়া মৰিব তেতিয়া আমি পইচাবোৰ গোটেই সোপা লগত বান্ধি দি উঠাম ইয়াক কিমান টকা কামাম হ'ল বেছি নন ষ্টপ কাম কৰি আছে এখেতে ভাগৰ কি বস্তু এইবিলাক একোৱে নাজানে ৰ'দ গাত নলগা মানুহ হয় চকুৰ মানে ওলাইছে না কাটাও হেল্ল' এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল তো বিশেষ মই একো ক'ব নাজানো তো অসমীয়াও ভালকৈ ক'ব নাজানো গতিকে আমাৰ এখন নতুন শ্বৰ্ট ফিল্ম আহি আছে তো শ্বৰ্ট ফিল্মখনৰ নাম হ'ল আমাৰ ভাল পাব খোজো আকৌ এবাৰ সকলোৱে চাব গাইজ আমাৰ কাম চলি আছে বৰ্তমান এডিটিঙৰ কাম চলি আছে তো এডিটিঙত আমাৰ ঠাণ্ডা কৰি আছে ঠাণ্ডা কষ্ট হয় অলপ অকলে এডিটিং কৰি আছে আৰু সি অকলে স্ক্ৰিপ্ট লিখে ডাইৰেকশ্যন কৰে আৰু কষ্ট হয় সকলোৰে গতিকে আমাৰ ঠাণ্ডাৰ বেছিকৈ কষ্ট হয় তাৰপিছত আমাৰ গোটেই টিমটোৱে সকলোৱে মিলিজুলি কৰোঁ গতিকে শ্বৰ্ট ফিল্মখন চাব আৰু তো চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইক দি গ'লেই হ'ল আৰু ধন্যবাদ আপুনি কান্দিছে কিয় কান্দিছে আপুনি আমাৰ হিৰোইন হয়
এই নামটো হ'ল তেজি ৰাভা। হ'ব কিবা নহয় আৰু গাইছ আমাৰ এডিটিং চলি আছে চাই লওঁ ইয়া আই লাভ ইউ দিছে বোলে চৰ্দি লাগিছে তো ইয়াৰ গাটো বেয়া গতিকে ইয়াক মই সদায় কওঁ তো ভালে কুশলে থাকিবি চিখৰ তিখৰ নাখাবি কিন্তু বুজি নাপায় সেইখিনি কিয় বা নাকতি তাৰ এডাল মানে দাঁত ওলাইছে এতিয়া এতিয়া মেডিকেলত যাই পেলাই কাটিব লাগিব তাৰ দাঁতডাল গাইজ আমাৰ এডিট কৰি কৰি 1টা বাজিলে তো বাকী এডিটখিনি কালি সুবহ কৰেগা अभी हम सोएगा আৰু হৈছে মোৰ চৰ্দি বাই বাই গুড নাইট